হেল্ল' জলিউড ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক কেনেকৈ নিজৰ ঘৰতে থাকি নিজৰ মোবাইলৰ দ্বাৰা আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰি সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আধাৰ কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে নিজৰ মোবাইলৰ যিটো ক্ৰোম বজাৰ সেই ক্ৰোম বজাৰলৈ যাব লাগিব প্ৰথমতে, আৰু তাত চাৰ্চ কৰিব লাগিব উদয় UIDAI। এইটো হৈছে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট। ইয়াত আপোনালোকে প্ৰথমতে চাৰ্চ কৰিব লাগিব। এটোত চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন পেজ খুলি যাব। সেই পেজটোৰ প্ৰথম যিটো অপশ্যন আছে উদয়, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা নতুন পেজ খুলি যাব। তাত আপোনালোক অলপ তললৈ গৈ থাকিব। তাত আপোনালোকে দেখা পাব যে ডাউনলোড আধাৰ বুলি এটা অপশ্যন আছে। সেই ডাউনলোড আধাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ডাউনলোড আধাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা নতুন পেজ খুলি খাব। সেই পেজটোত আপোনালোকৰ আধাৰ নম্বৰটো বিচাৰিব। আধাৰ নম্বৰটো যদি আপোনালোকৰ ওচৰত নাই তেতিয়াহ'লে আপোনালোকে যিটো এনৰলমেণ্ট ID সেই আইডিটো দিব পাৰিব, অথবা যিটো আপোনালোকৰ ভাৰ্চুৱেল ID আছে সেই আইডিটো দিব পাৰিব। মোৰ লগত যিহেতু আধাৰ নম্বৰ আছে, গতিকে মই আধাৰ নম্বৰ দি আধাৰ কাৰ্ডটো ডাউনলোড কৰিম। ইয়াত আপোনালোকে আপোনালোকৰ আধাৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব। আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পিছত তলত আপোনালোকক কৈছে যে I want a marks আধাৰ কুৱেশ্যন মাৰ্ক দি সুধিছে। তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো কেপচাৰ কোড সেই কেপচাৰ কোডটো শুদ্ধকৈ এণ্টাৰ কৰিব। কেপচাৰ কোডটো শুদ্ধকৈ এণ্টাৰ কৰাৰ পিছত আপোনালোকে যিটো চেণ্ড OTP অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। চেণ্ড OTP অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ সেই মোবাইল নম্বৰটোলৈ এটা SMS যাব বা OTP যাব। সেই OTPটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পিছত অলপ তললৈ আপোনালোকে স্কিপ কৰিব। তাত আপোনালোকে কৈছে যে ডিড ইউ ন' ডেট ইউ কেন অৰ্ডাৰ ৰিপ্ৰিণ্ট অফ আধাৰ লেটাৰ ফ্ৰম উদয় ৱেবছাইট। তাত আপোনালোকে ইয়েছ যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকক সুধিছে যে ইন হাউ মেনি ডেজ ডিড ইউ ৰিচিভ দ্য ৰিপ্ৰিণ্ট আধাৰ লেটাৰ আফটাৰ গেটিং SMS ফ্ৰম পোষ্ট। তাৰ পাছত আপোনালোকক সুধিছে যে কিমান দিনৰ ভিতৰত আপোনালোকে আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেইটো ৰিচিভ কৰিছে। যদি আপোনালোকে ৰিচিভ নাই কৰা ডিড নট ৰিচিভ কৰিব পাৰে। যদি ৰিচিভ কৰিছে কিমান দিনৰ ভিতৰত ৰিচিভ কৰিছে সেইটো তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত যিটো আপোনালোকৰ আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটো আপোনালোকৰ ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে যদি আপোনালোকৰ আধাৰ কাৰ্ডটো চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এটা কথা মনত ৰাখিব যে আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেইটো এটা পাছপৰ্ট প্ৰটেক্টেড PDF ফাইল হয়। সেইটো আপোনালোকে চাবলৈ হ'লে এটা পাছপৰ্ট দিব লাগিব। সেই পাছপৰ্টটো এটা ফৰ্মেটত থাকে। সেই ফৰ্মেটটো হৈছে আপোনালোকৰ নামৰ যিটো প্ৰথম 4টা আখৰ কেপিটেল লেটাৰ D আপোনালোকৰ জন্মৰ চনটো লিখিব লাগিব। যদিহে আপোনাৰ নামটো ৰাহুল নামটোৰ প্ৰথম যিটো 4টা এলফাবেট ৰাহুল নামটোৰ প্ৰথম 4টা এলফাবেট এণ্টাৰ কৰিব লাগিব। সেই এণ্টাৰ কৰি পেলাই আপোনালোকৰ জন্মৰ চনটো লিখিব লাগিব। জন্ম চনটো লিখি পেলাই আপোনালোকে অ'পেন কৰিব লাগিব। তেতিয়া আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেইটো ডাউনলোড হৈ যাব। ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ড ডাউনলোড হৈ যাব। তাৰপিছত আপোনালোকৰ যিটো ওপৰত 3 ডট দেখিছে তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ডাউনলোড যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ডাউনলোড অপশ্যনটোত ক্লিক কৰাৰ পিছত ওপৰত যিটো প্ৰথম ফাইল থাকিব সেই ফাইলটোত আপোনালোকে ক্লিক কৰিব। সেই ফাইলটোত ক্লিক কৰাৰ পিছত আপোনালোকে এটা পাছপৰ্ট বিচাৰিব। কোডটো মই আপোনালোকক অলপ আগত কৈছিলোঁ যে আপোনালোকৰ নামৰ যিটো প্ৰথম 4টা আখৰ সেই 4টা আখৰ কেপিটেল লেটাৰত এণ্টাৰ কৰি আপোনালোকৰ জন্মৰ যিটো চন আছে সেই চনটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ড আপোনালোকে সুন্দৰকৈ চাব পাৰিব। এনেদৰে আপোনালোকে অতি কম সময়ত অতি সহজ প্ৰক্ৰিয়াৰে নিজৰ আধাৰ কাৰ্ডটো নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।